নমস্কাৰ। আমি বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আমি পিক কাম ফিছ বেছ ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেমৰ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছোঁ। মই ডক্টৰ দিলীপ কুমাৰ দেৱ চৌধুৰী, কোৰ্চ ডিৰেক্টৰ, মই এইটো পৰিচালনা কৰিছোঁ। প্ৰথম দিনাখন আমি 28 তাৰিখে আৰম্ভ কৰিছিলোঁ এই প্ৰগ্ৰেমটো, আৰু সিদিনাখন আমাৰ ৰিচৰ্চ পাৰ্চন হিচাপত আছিল ডক্টৰ প্ৰভাত বসুমতাৰী। তেওঁ মানাছ ৱাইল্ড লাইফ চেঞ্চুৰীত কাম কৰে, আৰু সেইদিনাখন গাহৰিৰ ওপৰত যথেষ্ট পৰিমাণে জ্ঞানৰ আলোকপাত কৰিবলৈ সক্ষম হৈছিল। যোৱাকালি আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা কৃষ্ণ কলিতা আহিছিল। তেখেতে মীন পালন সম্পৰ্কে, ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ লগত মীন পালন সম্পৰ্কে ইয়াত আলোকপাত কৰিছিল। আৰু আজি আমি মাতি আনিছোঁ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য এগ্ৰনমিৰ বিশেষজ্ঞ পিংকুধৰ বৰ্মন। আৰু আপোনালোকে গমেই পাইছে তেখেতে এতিয়া সমন্বিত পদ্ধতিত মাছ আৰু খেতি কেনেকৈ কৰিব পাৰি বিস্তৃতভাৱে ইয়াত ব্যাখ্যা কৰি আছে। আমি আচলতে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰই গামাৰিগুৰি বুলি বৰপেটা জিলাৰ শেষ গাঁও বাস্কা ইয়াৰ পৰা আৰম্ভ হয়। এইখন আমি এডপ্টেড ভিলেজ হিচাপত এই বছৰ আমি গ্ৰহণ কৰিছোঁ। আৰু আমি অকল পশুপালন বুলিয়েই নহয়, আমি বিভিন্ন ক্ষেত্ৰত এগ্ৰিকালচাৰৰ বিভিন্ন ক্ষেত্ৰত আমি ইয়াত কাম কৰিব আৰম্ভ কৰিছোঁ। আমি ইয়াত পাম্পছেটো বিতৰণ কৰিছোঁ, হাঁহ মুৰ্গী বিতৰণ কৰিছোঁ। আৰু অনাগত দিনত আমি ইয়াত এইখন গাঁৱত বেলেগ বেলেগ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু আমাক এই গোটেই প্ৰগ্ৰেমটোত সহযোগ কৰিছে মানস ইক' ডেভেলপমেণ্ট ছ'চাইটি। তেওঁলোকৰ লগত আমি আজি 5-6 বছৰৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। তেওঁলোক যথেষ্ট উৎসাহী, আৰু তেওঁলোকৰ লগত কাম কৰি আমি যথেষ্ট সুখী হৈছোঁ। আৰু আশা কৰিম এই যিখন আমি গামেৰিগুৰি শেষ গাঁও আমি লৈছোঁ, এইখনৰ ৰাইজক, কৃষক বন্ধুক যাতে আমি উপকৃত কৰিব পাৰোঁ, তাৰ বাবে আমি বহুপুৰুষাৰ্থ কৰিম বুলি আমি অংগীকাৰবদ্ধ। আৰু ভৱিষ্যতে আমি মানস ইক' ডেভেলপমেণ্ট ছ'চাইটিৰ লগত কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মোৰ নাম পিংকুধৰ বৰ্মন। বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত মই শস্য বিজ্ঞান বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ। যোৱা পৰহিৰ পৰা আমাৰ যি তিনিদিনীয়া কাৰ্যসূচী বা প্ৰশিক্ষণ চলি আছে, ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম ফিছ বেছ, সেই প্ৰশিক্ষণৰ আজি অন্তিম দিন। আৰু আমাৰ ফিচাৰী বেছ ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেমৰ অন্যতম এটা কম্পনেণ্ট হৈছে যে আমি মাছৰ লগত ধান খেতি আমি কেনেদৰে কৰিব পাৰোঁ, বা ধান খেতিৰ লগত আমি মাছ কেনেকৈ কৰিব পাৰোঁ, এইটো এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট। আৰু আমি দেখিছোঁ যে আমাৰ বৰপেটা জিলাত প্ৰায় 4,500 হেক্টৰ আমাৰ মানে দ অঞ্চল আছে। আৰু এই দ অঞ্চলখিনিকে আমি কেনেদৰে মাছলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, আৰু ইয়াৰ লগত মাছৰ লগত কেনেকৈ আমি ধান খেতি সংযোজন কৰিব পাৰোঁ, এই বিষয়ে মই আলোকপাত কৰি আছোঁ। আৰু এইটো এটা যথেষ্ট সম্ভাৱনাময় ক্ষেত্ৰ, যিহেতু বৰ্ধিত জনসংখ্যা প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষিভূমিৰ পৰিমাণ কমি আহিছে। গতিকে এই কম মাটিতে আমি কেনেকৈ আৰু অধিক বিভিন্ন উপায়েৰে মাটিৰ কেনেকৈ আইমুখী ব্যৱস্থা পৰিৱৰ্তন কৰিব পাৰি, সেই বিষয়ে কিছু আলোকপাত কৰিম। আৰু পুখুৰীৰ যিখিনি আমাৰ মাটি থাকিব, পুখুৰী পাৰ, সেই পুখুৰী পাৰত আমি বিভিন্ন ধৰণৰ উদ্যান শস্য বা ঘাঁহ, বিভিন্ন ধৰণৰ আমি ফল মূল লগাই আমি কিছু পৰিমাণে উৎপাদন পাব পাৰোঁ। আৰু